এইজনী হৈছে আজিৰ ব্ৰাইড পাপৰি কলিতা। আহি পাই মলম নকৰি মেকআপটো ষ্টাৰ্ট কৰিলোঁ, কিয়নো আজি তাইৰ জোৰোণ ডে হয়। আপোনালোকেও শুভ দিনটোত নৰূপত সাজিবলৈ বিচাৰিছে যদি স্ক্ৰীনত দি থকা নাম্বাৰটো তেতিয়া যোগাযোগ কৰিব পাৰিব। একেবাৰে শেষত এই হাইলাইটাৰ লগা মেকআপটো কমপ্লিট কৰিছোঁ। পিংক কালাৰৰ কাপোৰযোৰৰ সৈতে তাইক মোৰ বৰ মৰম লাগিছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে প্লিজ এবাৰ জনাবচোন। মনৰ আপোন মানুহজনৰ নামৰ সেন্দুৰকণ তাই আজি শিৰত ল'ব। যুগ্ম জীৱন সুখৰ হ'বলৈ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আজিৰ লোকেশ্যন আছিলে নাওকাটা। মোৰ ভিউৱাৰ্ছৰ কোনে কোনে বাৰু নাওকাটাৰ পৰা ভিডিঅ'টি চাই আছে এবাৰ প্লিজ হাই কৰি দিব। আৰু নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ ফ'ল' কৰিব। দৰা ঘৰৰ মানুহ আহি পোৱাত অলপ পলম হোৱাৰ বাবে ফটোগ্ৰাফাৰে আউটডোৰ ফটো ভিডিঅ' কেইটামানো লৈ ল'লে। আজি ফটো ৱৰ্ক কৰিছে দীপজ্যোতি দা। আনফালে কইনা বান্ধৱী কেইজনে ভাবিছে চাগে আমি বাৰু কইনা কোনদিনা হ'বলৈ পাম। ছোৱালী জীৱন এৰি বোৱাৰী হ'বলৈ মন নাথাকিলেও কইনা সাজিবলৈ সকলোৰে মন থাকে নহয়নে বাৰু। আউটডোৰ ফটো ভিডিঅ' লৈ হোৱাৰ পিছতে এগেইন ভিডিঅ' ক্লিপ কেইটামান লৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব। এতিয়া আহকচোন তাইৰ লুকটো কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে তোমাৰ লুকটো? বহুত ভাল লাগিছে। তুমি মোক ক'ৰ পৰা কণ্টেক্ট কৰিছিলা? প্ৰথমতে বিৰভৰা কণ্টেক্ট কৰিছিলোঁ, তেনেকৈ চিনাকি আৰু এতিয়ালৈকে। ভাল লাগিছে নে তোমাৰ মেকআপটো? বহুত ভাল লাগিছে। হেপী? পুৰা। দিয়া ঠিক আছে, থেংক ইউ।